হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এখন ধুনীয়া ৰিজৰ্টৰ পৰা। ৰিজৰ্টখনৰ নাম হৈছে ৰঙাজান ইক' ৰিজৰ্ট। সেইখন আছে কমেৰিত। আমি সন্ধিয়া টাইমত গ'লোঁ। গৈ পাই আমি চবেই কফি খাই ল'লোঁ। ফাৰ্ষ্টতে কফি খাই মেলি দেখিছে নহয় অকণমান খেলি ল'লোঁ, মানে ঝুলনা খেলি ল'লোঁ। ইমান ধুনীয়া পৰিৱেশটো, বিশেষকৈ ৰাতিৰ কাৰণে বেছি ভাল লাগিছে। তাৰপিছতে পোৱালিকেইটা দেখিছে নহয় খেলি খেলি পূৰা অৱস্থা নাই সিহঁতৰ। আইচক্ৰীম খোৱাত ব্যস্ত দুইটা। সকলোৱে হাই কৰিছে আপোনালোকক সকলোকে। তাৰপিছতে আকৌ আমি দুজনী অকণমান ৰিলছো বনাই ল'লোঁ। তাত ইমান ধুনীয়া ৰেবিট তিনিটা আছিলে, সি পূৰা বন খোৱাত ব্যস্ত। দেখিছে নহয় হামিয়াই হামিয়াই আমি বহি আছোঁ যে আমাৰ খানা কেতিয়া আহি পাব। ফাইনেলি খানা আহি পালে, খাই আজৰি হ'লোঁ। পিছে ধণ্টি মামা অল থেংকছ টু ইউ দেই। ভাল লাগিলে, বহুত বেছি মজা লাগিলে। আমি সকলোৱে মিলি ইমান ধুনীয়াকৈ এনজয় কৰিলোঁ। আমাৰ টাইম হৈ গ'ল ঘৰ যাবলৈ। দেখিছেনে সকলোৱে বাই বাই দিছে। পিছে মন্নি মামীৰ বাই বাই বেলেগ ধৰণৰ দেই।